वेलकम टू रोमिंग रसोई मु गोवा अन्यटा ब्लगলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি ঘৰৰ পৰা ওলাই আহি ব্লগটো ষ্টাৰ্ট কৰিছো। এতিয়া আছো মই পানাজিত ফাউন্টেন হাউস বুলি কয়, যোনটো পৰ্তুগীজ সকলৰ কোৱাৰ্টাৰ আছিল। সো ভাবিলো জায়গাডোখৰ ইমান ধুনীয়া, সো ভাবিলো আপোনালোককো মই দেখাও জায়গাটো কেনেকা, শেয়াৰ কৰো, তাকে আপোনালোকে ভিডিওটো লাষ্টলৈকে চাই থাকক। আজি দিনটোত কি কি কৰো। এয়া দেখিছে, এইবোৰ আগতে পৰ্তুগীজ সকলৰ কোৱাৰ্টাৰ আছিল, বহুত ধুনীয়া হয়। সো ইয়াতে আজিকালি আহি এটা মানে ফটো স্পট বনি গ'ল, তো সবে ইয়াতে ফটো মাৰে। আৰু সেইটো দেখিছে, সেইটো চাৰ্চ হয়, গোৱাৰ যোনটো ফেমাছ চাৰ্চ হয়, সেইটো আপোনালোকক দেখাম। অকণমান দূৰত আছে। ফাউন্টেন হাউচলৈ আহিলে ইয়াতে পাৰ্কিং কৰিব পাৰে। পাৰ্কিং কৰি কেনে, এইখিনি পেইড পাৰ্কিং হয়, পাৰ্কিং কৰি ইয়াতে গাড়ীখন থৈ এইটো চাইডে গৈ কেনে সেই চাৰ্চৰ কিনাৰৰ এটা ৰাস্তা আছে, সেইফালে গৈ ডাউন হৈ কেনে ৰাইট চাইডে আছে আপোনাৰ বেকাৰী, তাতে ফটো মাৰিব পাৰে। আৰু লেফ্ট চাইডে ৱাইন শ্বপবোৰ আছে, তাতো ফটো মাৰিব পাৰে। মুঠতে এই চাৰ্চটো দেখিছে, তাৰে কিনাৰত এটা ৰাস্তা আছে, তাতে তলত গৈ ফাউন্টেন হাউচৰ যোনখিনি ফটোজ পইণ্ট হয় সেইখিনি পাব। হয় ৰোডটো আপোনাৰ ফাউন্টেন হাউচৰ কাৰণে। এই চাৰ্চটো কিনাৰে কিনাৰে গ'লে হৈ গ'ল। সৰু সৰু ওপৰত যে লাইট জ্বলি আছে, এইবোৰ কেফে হয়, কিছুমান দোকান হয়, সৰু সুৰা আৰু ফাষ্ট ফুড হয়। কি কিউট। এয়া চাওক, এইখিনিয়ে হ'ল ফাউন্টেন হাউচ, য'ত ফটোজবোৰ চবে তোলে। আৰু ইয়াতে এই হৌচানা গানটো যে শ্বুটিং হৈছিলে, এইবোৰ চাওক, ইয়াতে ফটোজ মাৰি আছে চবে। বস্তু এটা দেখাম হা। এই যে ডগিটো শুই আছে, ওপৰত দেখিছে, এইটো হ'ল ধুবি হয়। কি ধুনীয়া ধুবি চাওকচোন। আমি এতিয়া ফাউন্টেন হাউচৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি ঘৰৰ ওচৰে বিচ এখনলৈ গৈ আছোঁ। যিহেতু কাইলৈ আমি নৰ্থৰ পৰা চেক আউট কৰিব লাগিব ৰাতিপুৱা 10টা বজাতে। চ' সেইটো কাৰণে আজি সোনকালে খাই বৈ আৰু ৰুমলৈ গুচি যাম, আৰু আজি বেছি দেৰি কৰি। এতিয়া আহি আমি বিচতে ডিনাৰ চিনাৰ কৰি আহিলোঁ। এতিয়া আহি আমি শুই যাওঁ, আৰু বহুত টোপনি ধৰিছে। আজি দিনটো পুৰা ভাগৰ লাগিলে। কাইলৈ আমি ৰাতিপুৱা 10টাতে ওলাব লাগিব সাউথ গোৱালৈ। চ' আপোনালোকক নেক্সট ভিডিঅ' মই সাউথ গোৱা দেখাম। আপোনালোকে চাব, ভিডিঅ'বোৰ চাই যদি ভাল পাইছে তেনেহ'লে মোৰ ভিডিঅ'বোৰ
লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মোৰ আপকামিং ভিডিঅ'ছৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অ'কে বাই।